হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আকৌ আহি গ'লোঁ এটা নতুন ভ্লগছ লৈ। আজি আমি আউনীআটী সত্ৰৰ ভাওনা চাবলৈ যাম। আজি আমি এতিয়া তালৈ যাওঁ। এয়া ভণ্টি সেইখিনিতে ৰৈ আছে। আমি এতিয়া যাম, আপোনালোকক ভাওনা দেখুৱাম কিছু।
সন্তুষ্ট হৈ দেৱৰ দুৰ্লভ এই সুৰভি দি গৈছে। যোৱা ৰেণুকা, এই সুৰভিক লৈ তুমি আশ্ৰমলৈ যোৱা। তোমাক যেতিয়াই যি প্ৰয়োজন হ'ব এই সুৰভিৰ ওচৰত প্ৰাৰ্থনা কৰিলেই পাবা। গতিকে যোৱা যোৱা, এতিয়া তুমি সুৰভিক লৈ আশ্ৰমলৈ যোৱা। কিয় কিয় আপুনি নাযায়? ইষ্ট দেৱতাক যদি মই তুষ্ট কৰিব পাৰো তেন্তে মই নিশ্চয় আশ্ৰমলৈ যাম। অন্যথা অনাহাৰ অনিত্ৰাই তপস্যা কৰি এই ধৰণেই মই জীৱন দিম যাম। তোৰ অত্যাচাৰ পিতৃয়ে সহিব নোৱাৰে। পাবি 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 অবিলম্বে যোগ্য প্ৰতিফল। মনুষ্য আকাৰেৰে মোৰ লগত উপহাস কৰিছে। পিতা পুত্ৰৰ আগত এনে ছলনা কিয়? পিতা পুত্ৰৰ আগত এনে ছলনা কিয়? তুমি মোক কথা দিছিলা, মই তোমাক প্ৰথম মূৰ্তি তোমালোকে
হরে বহুমতি পদ